নমস্কাৰ বন্ধুবৰ্গ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ মাগুৰী মটাপুং বিল। মাগুৰী মটাপুং বিল অসমৰ এখন উল্লেখযোগ্য বিল, যি আমাৰ অসমৰ তিনসুকীয়া জিলাত অৱস্থিত। ই ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষতে অৱস্থিত। আজি বন্ধৰ দিনত আমি পৰিয়ালৰ সৈতে মাগুৰী মটাপুং বিলত আহি উপস্থিত হৈছোঁহি। বৰ্তমান ইয়াৰ সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰে। দেখিছে কি ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ বিৰাজমান। ইয়াত নানা ধৰণৰ পক্ষীকুলৰ উপৰিও বাহিৰৰ পৰা যিখিনি পৰিভ্ৰমী পক্ষী। গতিকে জীৱনটো উপভোগ কৰিবলৈ হ'লে মানুহে বিশেষকৈ আমাৰ যিটো প্ৰাকৃতিক পৰিৱেশৰ লগত বিৰাজমান হ'ব লাগিব, তেতিয়াহে জীৱনটো উপভোগ কৰিব পৰা যায়। তো আজি আমি যেতিয়া ৰাতিপুৱা অৱস্থাত আমি ওলাই আহিলোঁ, তেতিয়া আমি সেই দেখিছে চৰাই দেখিছেনে আপুনি? কি ধুনীয়া এইখিনি দেখিছে। গতিকে এইখিনি গোটেইখিনি পৰিভ্ৰমী চৰাই বাহিৰৰ পৰা আহিছে। ইয়াত চাইবেৰিয়াৰ পৰা অহাও আছে বুলি কৈছে। গতিকে ইমান এটা ধুনীয়া পৰিৱেশ এইখন অসমতে আছে। আমি বাহিৰলৈ যোৱা কোনো প্ৰয়োজন নাই। অসমৰ নানা সম্পদ গোটেই পৃথিৱীৰ বিখ্যাত। এশিঙীয়া গড় যেনেকৈ আমাৰ পৃথিৱীৰ বিখ্যাত, তেনেকৈ মাগুৰী মটাপুং বিলৰ যিখিনি আমাৰ সৌন্দৰ্য আছে সঁচাকৈ অপূৰ্ব। কিন্তু চৰকাৰে অলপ গুৰুত্ব দিব লাগে ইয়াত, যাতে আৰু সৌন্দৰ্য বিৰাজমান কৰিব পাৰে। গতিকে সেয়া আমি বিচাৰোঁ, যাতে বৰ্তমান কৰিছে বাৰু, নকৰা নহয়, কিন্তু আৰু অলপ যদি ভালদৰে টুৰিজম যদি বঢ়াই দিব পাৰে, তেতিয়া বাহিৰৰ সৰ্বসাধাৰণ মানুহৰো আহি ইয়াত অসংখ্য ভিৰ কৰিবহি আৰু তেতিয়া ভাল লাগিব আৰু এটা ৰেভিনিউ আৰ্ণ হ'ব চৰকাৰৰ। দেখিছেনে কি ধুনীয়া এটা পৰিৱেশ। আমি পিছবেলা আহিলে বেছি পালোহি নেকি চৰাই? কিবা কাশ্মীৰ লগা নাই যেন? কাশ্মীৰো তেনেকৈ ঘূৰি ফুৰে নাৱত। আমাৰ কাশ্মীৰ নিচিনা লাগিছে এতিয়া। নাৱতে ঘূৰি ফুৰিছোঁ আমি এতিয়া প্ৰায় ধৰক আমাৰ আধা ঘণ্টামান হৈ গ'ল। এইবিলাক পদুম ফুল দেখিছেনে আপোনালোকে? আজি 22 জুন 2024 চনৰ আজিৰ তাৰিখত আৰু তেতিয়া খৰালি দিনত সম্পূৰ্ণ আকাশ পাতালৰ পাৰ্থক্য হয়। আমি গোটেইকেইজন বন্ধুৱে আজি এসাঁজ খাম বুলি বন্ধৰ দিনত তাকে কিবাকিবি বস্তু অলপ যোগাৰ কৰি আনিছিলোঁ। আমি অলপ ভোকো লাগিছে যথেষ্ট, তাকে আমি বনোৱাত এতিয়া অলপ গুৰুত্ব দিছোঁ। চাওঁচোন বাৰু কি হয়। এতিয়া আমি গাহৰি মাংসৰ লগত ঔটেঙা দিছোঁ। যিসকলে গাহৰি মাংস খাই ভাল পায় তেওঁলোকে ঔটেঙা দি বনাবচোন। ইয়াৰ সোৱাদ প্ৰকৃততে বহুত অতুলনীয় হয় আৰু খাবলৈ যথেষ্ট সোৱাদ হয়।
আৰু এতিয়া আমি বনাই আছোঁ। এতিয়া হৈছেগৈ আৰু আমাৰ অন্তিম পৰ্যায়ত। ইয়াৰ পিছতে আমি ভাত খাম। এয়া দেখিছেনে, মান ধনিয়া আমি দিছোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।